Like, share and subscribe. সৰস্বতী মাৰ আৰু এটা নাম কৈছে মই মামাক স্বস্তিক পূজা ছোৱালীৰে চব মোৰ বেলেগ কিবাহে বিয়া নমস্কাৰ বন্ধুসকল, মই মুন্না ভাই আৰু এইখন হৈছে মই পঢ়ি থকা বিদ্যালয়, নগাঁও মহাবিদ্যালয়। আপোনালোকে নিশ্চয় ভাবিছে চাগে যে মই আপোনালোকক কলেজখন কিয় দেখুৱাইছোঁ। আচলতে আজি হ'ল সৰস্বতী পূজা আৰু আপুনি নগাঁৱৰ পূজা চায়, কিন্তু আপুনি নগাঁও কলেজৰ পূজা চোৱা নাই, এয়াতো হ'বই নোৱাৰে। সেইকাৰণে আজি মই লৈ আহিছোঁ আপোনালোকক নগাঁও কলেজত। এইখন হ'ল আমাৰ কলেজৰ গেট আৰু এওঁলোকক আপুনি ভুলতো মেলা বা ফেশ্বন শ্ব'ত অহা ব্যক্তি বুলি নাভাবে। আচলতে এওঁলোক হ'ল আমাৰ কলেজৰ দাদা বাইদেউ, লগৰবোৰ আৰু সৰু সৰু ভাইটি ভণ্টিসকল। ব'লক এতিয়া যাওঁ কলেজৰ ভিতৰলৈ। এওঁ চাগে কাকো পোৱা নাই, বিচাৰিহে আছে, নখ কামুৰি আছে। বাৰু যিয়ে নহওক, এইবাৰ বলক যাওঁ মণ্ডপৰ পিনে, অৰ্থাৎ মণ্ডপ ক'ত সজোৱা হৈছে চাওঁগৈ। এয়া হৈছে আমাৰ কলেজৰ মাজমজিয়া, অৰ্থাৎ মাজভাগ, য'ত আমিবোৰে সদায় বহি বহি আড্ডা। লগতে এইটো ছাইডত হৈছে এইবোৰ আমাৰ সকলো ডিপাৰ্টমেণ্টছবোৰে প্ৰদৰ্শন কৰা কলা কৌশলসমূহ। লগতে অলপ আগুৱাই গ'লে পাব এখন গ্ৰন্থনা, আৰু এয়া হ'ল আমাৰ DSLR মানুহ। বাৰু যিয়ে নহওক, বেছি কিতাপ চাই নাথাকোঁ। আচলতে কিতাপবোৰ বেছি চাই থাকিলে আকৌ পৰীক্ষালৈ মনত পৰি থাকে। বলক অকণ আগুৱাই যাওঁ। ইপিনে আছে মণ্ডপ। বলক তেন্তে মণ্ডপলৈ গতি কৰোঁ। এয়া হ'ল আমাৰ কলেজৰ বৃন্দাবন, য'ত আমিবোৰে বহি আড্ডা মাৰোঁ। আজি হ'লে খালী, এনেহ'লে বহিবলৈ ঠাইয়ে পোৱা নাযায়। এইবাৰ পূজাটো আচলতে আমাৰ বৃন্দাবনৰ ওচৰতে পতা হৈছে। এওঁলোক আমাৰ ছিনিয়ৰছসকল, মানে আমাৰ বাইদেউ দাদাসকল। এওঁলোকক যেতিয়া পূজাৰ সময়ত একেলগে দেখা পাওঁ বহুত ভাল লাগে, মনত বহুত আনন্দ লাগে। পিছে এটা কথা ভাবি আকৌ বেয়াও লাগে যে কিছুদিন পিছৰ পৰা সেই আমিও এটা বছৰত এদিনহে কলেজখনলৈ আহিবলৈ পাম। মানে এই কলেজখনত আমাৰ আৰু বেছিদিন নাই। এয়া হ'ল আমাৰ কলেজৰ আৰু এটা বৃন্দাবন, যাক আমি কওঁ মিনি বৃন্দাবন। আৰু এয়া হৈছে ইনডোৰ ষ্টেডিয়াম, য'ত আজি বহুত ভিৰ, কাৰণ ইয়াত চলি আছে প্ৰসাদ বিতৰণ। গতিকে বলক বন্ধুসকল, এতিয়া অকণ ধামাল কৰোঁ আৰু আমাৰ এই অঘাত পণ্ডিতজনে কাৰ লগত কি কথা পাতি আছে তাৰে অলপ জুতি লওঁ। এটা কুৱেশ্যন আছিলে তোমালৈ। আমাৰ মামাইতো বুলেট দিম বুলি কৈছে, এতিয়া মামাই বুলেট দিলে, মামাৰ মানে তোমাৰ পিছত কোন কোন বহিব, ল'ৰা নে ছোৱালী? মোৰ পিছত হয়, মোৰ পিছত মই মামাক হয়, মোৰ পিছত মই মামাক কাৰণ মই ছিংগল বয়, আচ্ছা, মাই লাইফ ইজ ছিংগল, অ'কে। ওৱান লাইফ এণ্ড ওৱান লাভ। আমাৰ সৰস্বতী মাৰ লগত যিটো বাদ্যযন্ত্ৰ থাকে সেইটোৰ নামটো কি? নাপাল ভাল লাগিছে ন? পিছে কোনোবাই আহিছেনে আজি স্পেচিয়েল? নাই অহা। বাৰু তোমাক আজি একদম তামাম লাগিছে দেই। এনেকুৱা এটা ঠাই য'ত যাওঁতে 100জন যায়, ধৰি লোৱা 100জন বা 20জন বা 30জন, যিমানে নাযাওঁ কিয়, কিন্তু আহোঁতে কি হয়, এজন বেছিকৈ ঘূৰি আহে। ক'ত? এখন ঠাই য'ত যাওঁতে কি হয়, ধৰি লোৱা 100জন বা 20জন বা 30জন তেনেকুৱা মানুহ যায়, কিন্তু আহোঁতে কি হয়, এজন মানুহ বেছিকৈ আহে। নাজানা? এনেকুৱা এটা ঠাই য'ত যদি আমি 100জন যাওঁ, 101জন ঘূৰি আহে। ঠাইটো কি? 100জন গ'লে 100জন গ'লে 101জন ঘূৰি আহে।
ঠাইটো কি? মহামৃত্যুঞ্জয় মন্দিৰ কেনেকৈ? সেই বিষয়ে মানে বৰ্তমান ক্লিয়াৰ নহয়। সৰস্বতী পূজাটো অসমীয়া কোনটো মাহৰ কোনটো তিথিত হয়? নিশ্চিতভাৱে ফাগুন মাহৰ হয়। বসন্ত পঞ্চমী তিথি উপলক্ষে সৰস্বতী পূজা। অ'কে, ভেৰি গুড, ভেৰি গুড। কেনেকুৱা লাগিছে আজি পূজা? বহুত ভাল লাগিছে আজি সৰস্বতী পূজা ছোৱালীৰে চব ভালে লাগিছে তোমাকো আজি তামাম লাগিছে, একদম বহুত ভাল লাগিছে। Thank you. লগত তাইও আছে, তাইকো একদম ভাল লাগিছে দেই, তামাম লাগিছে। কেনেকুৱা লাগিছে পূজা চাই? ভাল লাগিছে বহুত ভাল লাগিছে। পিছে বাৰু আজি তোমালোক দুজনীৰ কাৰণে এটা কুৱেশ্যন আছে। কুৱেশ্যনটো হৈছে যে সৰস্বতী মাৰ হাতত যিটো বাদ্যযন্ত্ৰ থাকে সেইটোৰ নাম কি? বিনা চিয়'ৰ? থেংক ইউ ভেৰি মাছ, এইটো একদম শুদ্ধ উত্তৰ হয়। তাৰপিছত আৰু এটা কুৱেশ্যন, সৰস্বতী পূজাটো অসমীয়া কোনটো মাহৰ কোনটো তিথিত হয়? ফাগুন মাহৰ তিথিটো নাজানো ট্ৰাই কৰা, কিবা এটাতো কোৱা। সঁচাকৈ নাজানো তুমি কোৱা। কি খবৰ? আজি কেনেকুৱা লাগিছে পূজা? ভাল লাগিছে পূজা চাই বহুত ভাল লাগিছে নগাঁও কলেজত এনেও ভাল লাগে গোটেই গ্লেমাৰ নগাঁও কলেজত অ'কে, য়েছ, এনেও ভাল লাগে ডেফিনেটলি। আৰু এইবাৰ যিহেতু তোমাৰ লাষ্ট ইয়াৰ হয়, কাৰণ তুমি ফিফ্থ চেম। একচুৱেলি মোৰো লাষ্ট ইয়াৰ হয়, কাৰণ ময়ো ফিফ্থ চেম। একেলগৰে হয় আমি। আজিতো পূৰা ঘূৰিলা চাগে, পূৰা নগা ঘূৰিলা। আৰু কিবা নতুন কোনোবা পাৰ্চন বিশেষ কোনোবাক লৈ ঘূৰিলা নেকি? নাই অ'কে, আচ্ছা। তাৰপিছত বাৰু ঠিক আছে, তেনেহ'লে আমি পূজাৰ লগত সংগতি ৰাখি তোমাক কেইটামান কুৱেশ্যন সুধিব পাৰোঁ। আমাৰ সৰস্বতী মাৰ হাতত যিটো বাদ্যযন্ত্ৰ থাকে তুমি নিশ্চয় জানিবা, সেইটোৰ নামটো কি? চিতাৰ। ঠিকে আছে, কিন্তু অসমীয়াত কি বুলি কয় তাক? কিবা এটা কোৱা। নো আইডিয়া। চিতাৰে চিতাৰ বুলি কয়, সেইটো হয়। তো অসমীয়াত সেইটো বীণা বুলি কয়। য়েছ, বীণা। অ'কে, তো আৰু এটা কুৱেশ্যন, সৰস্বতী মাৰ আৰু এটা নাম পাৰিবানে? হয়, অকণ চিন্তা কৰা, পাৰিবা, নিশ্চয় পাৰিবা। বিদ্যামতী হ'ব পাৰে, যিহেতু বিদ্যাৰ লগত সংগতি আছে, তো সৰস্বতী মাৰ চ' বিদ্যামতী। বাট বীণা পানী বুলি কয়, বীণা পানী। এটা ঠাই একচুৱেলি য'ত আমি ধৰি লোৱা 100জন মানুহ যাওঁ, কিন্তু আহোঁতে এজন মানুহ বেছিকৈ আহোঁ। মানে 100জন মানুহ গ'লে 101জন মানুহ আহোঁ। সেই স্থানটো কি, সেই ঠাইটো কি? সেইটো মানুহৰ লাইফত এবাৰেই আহে, এজন মানুহৰ লাইফত। হাই, ত' কেনেকুৱা লাগিল আজি পূজা? আজি পূজা বহুতেই ভাল লাগিছে সৰস্বতী পূজা বুলি কথা অ'কে, বহুত ঘণ্টা সাজিখিনি তাৰপিছত আহিছোঁ তামাম খালিছে মানে আজি। সৰস্বতী মাৰ আন এটা নাম কি? বিনা পানী ডেফিনেটলি ইটছ কাৰেক্ট। তাৰপিছত আৰু এটা কুৱেশ্যন, ক'ৰবাত মানে এটা ঠাই, যিটো ঠাইত আমি 100জন যাওঁ, কিন্তু ঘূৰি আহোঁতে এজন বেছি ঘূৰি আহোঁ, সেই ঠাইটো কি? মানে এনেকুৱা এটা ঠাই বা এনেকুৱা এটা জেগা, মানে য'ত আমি কিবা এটা কামত যাওঁ, কিন্তু যাওঁতে আমি যিকেইজন মানুহ যাওঁ, আহোঁতে তাতকৈ এজন মানুহ বেছিকৈ আহোঁ। যদি আমি 100জন যাওঁ তো 101জন আহোঁ, 20জন গ'লে 21জন আহোঁ, তেনেকুৱা মানে এজনহে বেছিকৈ আহোঁ। তো সেই ঠাইটো কি? এজন মানুহৰ জীৱনত এবাৰেই আহে, আৰু ছোৱালী মানুহৰতো সেইটো লৈ বৰ হেঁপাহ, মানে যে মোৰ সেই দিনটো কেতিয়া আহিব, সেই দিনটো কেতিয়া আহিব। চ' কোৱা কি? বেলেগ কিবাহে নাই, মই বুজি পোৱা নাই বাৰু, কোৱা কি কৈছা? আচ্ছা, যি মনত যি আহিছে কোৱা। না, মানুহৰ লাইফত এবাৰে আহে, কোৱা একো নাই, আহিব পাৰে। আৰু এটা ক্লু, একচুৱেলি সেইটো কি হয়, মানে তোমাৰ ঘৰলৈ বহুত মানুহ আহিব, তোমাৰ একদম মানে যিসকল মিতিৰ আছে, আলহী আছে, সকলোৱে আহে, আৰু সকলোৰে তোমাৰ এইটো লৈ হেঁপাহ এটা থাকে যে তাইৰ এই দিনটো কেতিয়া আহিব, বা ল'ৰা হ'লে যে ল'ৰাজনৰ জীৱনৰ এই দিনটো কেতিয়া আহিব। ভালকৈ কোৱা, চিয়'ৰলি কোৱা। হয়, একদম কাৰেক্ট। আমি যিকেইজন যাওঁ মানে তাতকৈ এজন বা দুজন মানুহ বেছিকৈ আহে, গতিকে সেইটো হৈছে বিয়া, যিটো মানুহৰ জীৱনত এবাৰে আহে। বিয়া, কাৰণ বিয়াত যেতিয়া মানুহ বৰযাত্ৰী যায়, তেতিয়া এটা নিৰ্দিষ্ট মানুহ যায়, আহোঁতে কি হয় ছোৱালীজনীক লৈ আহে, গতিকে এজন মানুহ বেছিকৈ আহে। আৰু এটা হৈছে যে এখন ঠাইৰ নাম আৰু এটা খোৱা বস্তুৰ নাম ছেইম, মানে এনেকুৱা এখন চহৰৰ নাম কোৱা, যিটো চহৰৰ নামত এটা খোৱা বস্তু আছে। আৰু এটা কুৱেশ্যন, আমাৰ ভাৰতৰ এখন চহৰৰ নাম, যিটো চহৰৰ নামো হয়, লগত এটা খাদ্যবস্তুৰ নাম হয়। চ' কেন ইউ গেছ? সেইটো বিশেষকৈ আমি মানে চব্জি বনাই খাওঁ।
ট্ৰাই কৰা কিবা এটাতো কোৱা গাজৰ মূলা কিবা কিবি কিমান বস্তু আছে না তুমি কি খাই বেছি ভাল পাবা পিজ্জা বাট পিজ্জা নহয় কিন্তু দেই চ' বেলেগ ট্ৰাই কৰা ভাবা ভাবা থিং চিন্তা কৰা কিবা কোৱা লাগিলে পাতি একদম শুদ্ধ উত্তৰ সেইটোৱে হয় চিমলা মৰিচে হয় সেইটোৱে কাৰণ কি হয় এই বস্তুটো এখন মানে ঠাইৰ নামো হয় চহৰৰ নামো হয় আৰু এইটো এটা খোৱা বস্তু হয় পাচলি হয় কোৱা ৰঙা চাহকে কোৱা গৰম পানীকে কোৱা যি কোৱা আৰু কিবা এটা কোৱা নো আইডিয়া সেইটো হৈছে চিমলা জলকীয়া তুমি চিমলা মিৰ্চি চ' ভাল লাগিলে তোমাৰ লগত কথা পাতি গতিকে সোনকালে তলত থকা ৰঙা ৰঙৰ বটনটো দবাই কাষত থকা বেল আইকনটো দবাই দিয়ক আৰু সোনকালে ভিডিঅ'টো এটা লাইক কৰি দিয়ক